এতিয়া ওপৰলৈ গৈ আছোঁ বহুত ভাগৰ লাগিছে বহুত ওপৰলৈ যাব লাগে ৰাস্তাটো বহুত ওপৰ আহি থাকা পাৰিবা হেল্ল' এভৰিৱান ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক ভালে আছে আমাৰ বাৰু ভালে আৰু যোৱাটো ব্লগত মই কৈছিলোঁ যে নেক্সট ব্লগত আপোনালোকক হেংগিং ব্ৰিজৰ ভিডিঅ' দিম তেন্তে বলক আজি আমি যাওঁ হেংগিং ব্ৰিজ চাবলৈ এয়া আমি পাই গ'লোঁ পাছিঘাট ব্ৰিজখন পাৰ হৈ অলপ দূৰ গৈ আমি পাই যাম হেংগিং ব্ৰিজ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আমি এতিয়া গৈ আছোঁ হেংগিং ব্ৰিজ চাবলৈ তললৈ নামি আছোঁ তলৰ ফালে বহুত ডেঞ্জাৰাছ ৰাস্তা হয় এবাৰ পৰিলে আৰু বিচাৰি নাপায় আৰু বহুত মুস্কিল বিচাৰি পাবলৈ কি কৈছা প্ৰিয়া গৈ থাকা পাবা লাহেকৈ দেখি নোপোৱাটোৱেতো মজা তোমাক ছাৰপ্ৰাইজ দিব আকৌ হেংগিং ব্ৰিজ স্নেহা কিমান ৱেইট লুজ হ'ল 5 সদায় আহিবা ইয়াত অঁ আমাৰ এক্সাৰচাইজৰ কাৰণে ঠিক আছে ন হা ক'ত মই দেখি পোৱা নাই নাম নিচান দেখি পোৱা নাই হেংগিং ব্ৰিজত আছে কি নাই সেইটো ডাউট দে মোৰ হা ক'ত অঁ এয়া ক'ত গ'ল বেয়া ভয় লাগিব বোলা ওচৰ পৰা এখন হা নাই হেৰি ধৰিবলৈ ছাইডত হেৰি আছে অঁ ব'লা এনেকৈ আমি খোজকাঢ়ি এতিয়া তললৈ নামি গৈ আছোঁ হেংগিং ব্ৰিজ চাবলৈ আমাৰ হেংগিং ব্ৰিজত পাবলৈ প্ৰায় 40 to 45 মিনিটছ লাগিছিল কাৰণ আমি অলপ ৰৈ গৈছিলোঁ নামোতে বাৰু সিমান ভাগৰ নালাগে কিন্তু ৰিটাৰ্ণ হওঁতেহে আপোনালোকে ভিডিঅ'টো চাই থাকিব কিমান কষ্ট হয় আমাৰ উঠোতে আপোনালোকে সকলোবোৰ গম পাই থাকিব এয়া পাই গ'লোঁ হেংগিং ব্ৰিজখনৰ চাইডে এনেকৈ ৰ'দ দিয়া আছে কিন্তু তলৰটো বাঁহৰ হয় বাঁহেৰে বনাই দিয়া হৈছে পৰি যোৱাৰ কোনো চান্স নাই তথাপিও ব্ৰিজখন হিলি থাকিলে অলপ ভয় লাগে বাৰু পৰি যাম বুলি তলেৰে বৈ গৈছে ইয়াৰ চিয়াং নৈ এতিয়া আমি আহি পাই গ'লোঁ হেংগিং ব্ৰিজ আমি আছোঁ হেংগিং ব্ৰিজৰ ওপৰত বহুত মানুহ আছে ইয়াত ব্ৰিজখন কিন্তু বহুত হিলি আছে ভয় লাগিছে ইয়াত আমি এতিয়া ৰৈ আছোঁ হেংগিং ব্ৰিজত কৰিছে আমি এতিয়া ওপৰলৈ গৈ আছোঁ বহুত ভাগৰ লাগিছে বহুত ওপৰলৈ যাব লাগে ৰাস্তাটো বহুত ওপৰত আছে এইবোৰ চব মানুহ আহি আছে তলৰ পৰা বহুত মানুহ হৈছে আজি দেওবাৰ বুলি সেয়া আমাৰ লগৰজনী তলত থাকি আহি আছে লাহে লাহে আহি আছে তাই বহুত ওপৰ দেই
প্ৰিয়া আহা আহা পাৰিবা আৰু অলপ আহা পাৰি যাবা ৰৈ নিদিবা ৰ'লে বেছি ভাগৰ লাগিব ফাইনেলি পালেহি আহা আহা আহি থাকা পাৰিবা বেটাৰী ডাউন হ'ল নামোতে ভাল উঠোতেহে প্ৰব্লেম कहाँ से অঁ ফেমিলি কেনেকুৱা লাগিছে বৰ খাতৰা লাগিছে একদম ভাগৰি গ'লো ইমানেই খোজকাঢ়িব লগা হৈছে দুজনী মানে চেহেৰা দেখি গম পাইছে আমাৰ অৱস্থা কিমান বেয়া হৈ আছে একেবাৰে অৱস্থা নাই এনাৰ্জি ল' এতিয়া এনাৰ্জি বঢ়াব লাগিব ভোকত অৱস্থা বেয়া হৈছে আৰু এতিয়া খোজকাঢ়িও অৱস্থা বেয়া আমাৰ আমাৰ এনাৰ্জিৰ লছ হোৱাটোকে চাওঁ পিছফালে এজনী চেলফি লৈ আছে পুৰা ভাগৰত চেলফি ল'ব লাগে দেই আজি নতুন কথা এটা শিকিছোঁ আপোনালোককো টিপছটো দিছোঁ কাৰোবাৰ যদি ভাগৰ লাগে চেলফি ল'ব ভাগৰ পলাব কোন হয় ভাগৰ এতিয়া আমি হেংগিং ব্ৰিজৰ পৰা ঘৰলৈ ৰিটাৰ্ণ হৈছোঁ খুব ফূৰ্তি কৰিলোঁ খুব ভাল লাগিল সকলোকে লগ পালোঁ আজিৰ দিনটো বহুত এনজয় কৰিলোঁ আপোনালোকেও আহিব পাৰিলে এবাৰ চাই যাবহি চিকি ৱাটাৰফল আৰু হেংগিং ব্ৰিজ এতিয়া আমি খাবলৈ সোমালোঁ শদিয়াত খুবেই ভোক লাগি আছিল যিহেতু গোটেই দিনটো ভাত খোৱা নাছিলোঁ খানা কিন্তু খুবেই টেষ্টি আছিল ফুলখিনি ৰেষ্টুৰেণ্টখনৰ পিছফালে ফুলি আছিল দেখি খুবেই ভাল লাগিল সেইবাবে মই ভিডিঅ' কৰি ৰাখিলোঁ আমাৰ চিকি ৱাটাৰফলটো হেংগিং ব্ৰিজৰ জাৰ্ণি ইমানতে সামৰণি মাৰিছোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব পুনৰ আহি আছোঁ এটি নতুন ভিডিঅ' সৈতে আজিলৈ আহোঁ বাই বাই